আজিৰ ব্লগত আপোনালোকক লৈ যাওঁ যোৰহাটৰ টিয়কৰ লাহদৈগড়ত অৱস্থিত অসমৰ বীৰ লাচিত বৰফুকনৰ সমাধিস্থললৈ এক সুন্দৰ আৰু স্মৰণীয় যাত্ৰা। এই ঠাইখন কেৱল ঐতিহাসিক স্থান নহয়, ই গৌৰৱ, সৌন্দৰ্য আৰু শান্তিপূৰ্ণ অনুভৱেৰে ভৰি আছে, যিয়ে সঁচাকৈ হৃদয় স্পৰ্শ কৰে। এই যাত্ৰাত মই অকলশৰীয়া নহয়, মোৰ 4জন ঘনিষ্ঠ বন্ধু মোৰ লগত আছে, যাৰ ফলত ভ্ৰমণটো আৰু অধিক মজেদাৰ আৰু ৰোমাঞ্চকৰ হৈ পৰিছে। আমাৰ গাঁৱৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই সুন্দৰ ঠাইখন আমাৰ বাবে এক চুটি কিন্তু ৰোমাঞ্চকৰ যাত্ৰা। আমাৰ যাত্ৰা আৰম্ভ হৈছিল আমাৰ গাঁৱৰ পৰা আৰু আগবাঢ়ি যোৱাৰ লগে লগে আমি 3খন অভাৰব্ৰিজ পাৰ হৈ গলো। প্ৰথমে দগাঁও অভাৰব্ৰিজ, তাৰ পৰা কাকজান কলেজ অভাৰব্ৰিজ, তাৰ পৰা লাহদৈগড় অভাৰব্ৰিজ। আমি আমাৰ যাত্ৰা আগবঢ়াই নিয়াৰ লগে লগে উত্তেজনা বাঢ়ি গৈ থাকিল, কাৰণ আমি জানিছিলো যে আমি লক্ষ্যস্থানৰ ওচৰ চাপি আহিছো। লাহদৈগড় চাৰিআলি পাৰ হৈ অৱশেষত আমি যাত্ৰাৰ শেষ পৰ্যায় পালোগৈ। মাত্ৰ অলপ আগবাঢ়ি বাওঁফালে আমি আমাৰ লক্ষ্যস্থানটো দেখা পালো আৰু সেই মুহূৰ্তটো সঁচাকৈ বিশেষ অনুভৱ হ'ল, কিয়নো আমাৰ যাত্ৰাটো এটা সুন্দৰ অভিজ্ঞতালৈ পৰিণত হ'ল। আমি সেই বাওঁফালৰ পথটোত সোমোৱাৰ লগে লগে আমাৰ চকুত পৰিল প্ৰথমে আমাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ সমাধিস্থলৰ তোৰণখন। সঁচাকৈ ইয়াক গৌৰৱ আৰু আদৰণি যেন লাগিল। তাৰ পৰা আমি তোৰণৰ মাজেৰে সোমাই আহিলো আৰু আগবাঢ়ি যোৱাৰ লগে লগে চৌপাশ লাহে লাহে এটা শান্ত আৰু সুন্দৰ গাঁৱৰ পৰিৱেশলৈ ৰূপান্তৰিত হ'ল। সেইখিনিৰ পৰা যাত্ৰাটো আৰু বিশেষ অনুভৱ হৈছিল, যেন আমি ইতিহাস, সংস্কৃতি আৰু শান্তিপূৰ্ণ অনুভৱেৰে ভৰা ঠাইত ভৰি দিলো। পৰিৱেশটো খুবেই শান্ত আৰু সুন্দৰ আছিল, কৃত্ৰিম শব্দ আৰু চহৰৰ বিশৃংখলতাৰ পৰা সম্পূৰ্ণ মুক্ত। আমাৰ চৌপাশৰ সকলো ঠাইতে মুকলি খেতিপথাৰ, সাধাৰণ ঘৰ আৰু সংস্কৃতিৰ এক প্ৰবল জ্ঞান, যিয়ে আমাক বাস্তৱ গাঁৱৰ জীৱনৰ প্ৰকৃত অনুভৱ দিছিল। সঁচা কথা ক'বলৈ গ'লে এই শান্তপূৰ্ণ পৰিৱেশ বীৰ লাচিত বৰফুকনৰ সমাধিৰ মুহূৰ্তৰ সৈতে একেবাৰে মিল আছে। এনে লাগে যেন এই ঠাইখন তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাই নিৰ্মাণ কৰা হৈছে। আমি গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্ত পৰিৱেশ উপভোগ কৰি থাকোঁতে হঠাৎ দূৰৰ পৰাই দেখিলো বীৰ লাচিত বৰফুকনৰ বিশাল মূৰ্তিটো ওখ আৰু গৌৰৱেৰে আকাশৰ ফালে থিয় হৈ আছে। সেই মুহূৰ্তটোৱে নিমিষতে আমাৰ উত্তেজনা বৃদ্ধি কৰিলে আৰু তাৰ পিছত অলপ আগুৱাই যোৱাৰ পিছত অৱশেষত আমাৰ অপেক্ষাৰ অন্ত পৰিল আৰু আমি লক্ষ্যস্থান পালোহি। আমি সোমোৱাৰ লগে লগে প্ৰথমে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছিল সাহস আৰু ত্যাগৰ প্ৰতীক হিচাপে ওখকৈ থিয় হৈ থকা বীৰ লাচিত বৰফুকনৰ বিশাল আৰু শক্তিশালী প্ৰতিমূৰ্তিটো। ইয়াৰ ঠিক কাষতেই থকা চাইনিজ ষ্টাইলত নিৰ্মাণ কৰা 3টা আচৰিত স্মৃতি সৌধ আৰু সাংস্কৃতিক কমপ্লেক্স ঘৰ, যিয়ে ঠাইখনত এক অনন্য আৰু চকু কপালত তুলিব পৰা স্পৰ্শ যোগ কৰে। প্ৰতিটো চুকত ৰঙীন ফুল, বিভিন্ন গছ-গছনি আৰু ৰসাল সেউজীয়াৰে সজাই তোলা হৈছে, যিয়ে পৰিৱেশটোক সতেজ, শান্তিপূৰ্ণ আৰু জীৱনেৰে ভৰপূৰ অনুভৱ কৰাইছে। ৰাস্তাবোৰ পৰিপাটিকৈ পকী আৰু ছুপাৰ ক্লিন, যাৰ বাবে খোজ কাঢ়িবলৈ অতি আৰামদায়ক। বাগিচাবোৰ নিখুঁতভাৱে ৰক্ষণাবেক্ষণ কৰা হৈছে। কোমল সেউজীয়া ঘাঁহ, স্পন্দনশীল ফুল আৰু শান্ত কৰা বতাহ, যিয়ে তাত বেছি সময় থাকিবলৈ ইচ্ছা জগাই তোলে। সঁচাকৈয়ে প্ৰকৃতি আৰু ইতিহাসৰ নিখুঁত স্মৰণ যেন লাগে। আটাইতকৈ চকু কপালত তুলিব পৰা এটা কথা আছিল অঞ্চলটোৰ চাৰিওফালে স্থাপন কৰা বিভিন্ন ধৰণৰ সৃষ্টিশীল আৰু ৰঙীন ভাস্কৰ্য। প্ৰতিটো ভাস্কৰ্যৰ নিখুঁত সৌন্দৰ্য আৰু অৰ্থ আছে, যাৰ ফলত ঠাইখন আৰু অধিক আকৰ্ষণীয় আৰু সুন্দৰ হৈ পৰিছে। আৰু তাৰ পিছত আহে কৃত্ৰিম পুখুৰীবোৰ। একদম আচৰিত, ৰঙীন ফুলেৰে সজাই তোলা এই পুখুৰীবোৰে আকাশ আৰু চৌপাশক প্ৰতিফলিত কৰি সপোনৰ পৰা পোনে পোনে দেখা যোৱা এক যাদুকৰী দৃশ্যৰ সৃষ্টি কৰে। এই বিশাল প্ৰতিমূৰ্তিটোৰ ওচৰত প্ৰাচীন যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ প্ৰদৰ্শনীও আছে। সেইবোৰক ওচৰৰ পৰা দেখিলে সেই সময়ৰ শক্তি, কৌশল আৰু সাহসৰ প্ৰকৃত অনুভৱ হয়। ইতিহাসৰ এটা অধ্যায়ত ভৰি দিয়া যেন লাগে। গোটেই ঠাইখনে আছিল লোকায়ন। চাৰিওফালে বহুত মানুহ, পৰিয়াল, বন্ধু-বান্ধৱী, পৰ্যটক, সকলোৱে শান্তিপূৰ্ণ আৰু সুন্দৰ পৰিৱেশ উপভোগ কৰি আছিল। সকলোৱে স্মৃতি বন্দী কৰাত, ফটো ক্লিক কৰাত, মানসম্পন্ন সময় কটাবলৈ ব্যস্ত আছিল। ময়ো তাৰে মাজত 2-4জনক ফটো মৰাত সহায় কৰি দিলো, যিহেতু তাৰে মাজত 2-4জনে আমাক সহায় বিচাৰিছিল। প্ৰৱেশদ্বাৰৰ ঠিক কাষতে আছে লাচিত বৰফুকনৰ মূল সমাধি। গভীৰ ঐতিহাসিক গুৰুত্ব, গৌৰৱ, নীৰৱ সন্মানেৰে ভৰা ঠাই, য'ত প্ৰতিটো চুকত যেন তেওঁ বীৰত্ব আৰু ত্যাগৰ কাহিনী প্ৰতিফলিত হৈ আছে। ইতিহাসৰ কথা ক'বলৈ গ'লে লাচিত বৰফুকন আছিল এজন বীৰ সেনাপতি। 1671 চনত শৰাইঘাটৰ বিখ্যাত যুদ্ধত আহোম সেনাবাহিনীক নেতৃত্ব দিয়াৰ বাবে সুপৰিচিত। এই যুদ্ধত তেওঁ প্ৰথম ৰামসিংহৰ নেতৃত্ব শক্তিশালী মোগল বাহিনী বহু শক্তিশালী হ'লেও পৰাস্ত কৰে। তেওঁ সাহস, নেতৃত্ব আৰু অসম ৰক্ষাৰ প্ৰতি থকা সমৰ্পণে তেওঁক ভাৰতীয় ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বীৰ কৰি তুলিছিল।
তুলিছিল 1622 চনৰ 24 নৱেম্বৰত আহোম ৰাজ্যৰ এগৰাকী সন্মানীয় ব্যক্তি মোমাই তামুলী বৰবৰুৱা ঘৰত জন্মগ্ৰহণ কৰে দুখৰ বিষয় যে তেওঁ ঐতিহাসিক শৰাইঘাট যুদ্ধৰ বিজয়ৰ মাত্ৰ এবছৰৰ পিছত 1672 চনৰ এপ্ৰিল মাহত তেওঁ মৃত্যু হয় তেওঁ অন্তিম বিশ্ৰাম স্থান ইয়াত যোৰহাটত য'ত তেওঁ বলিদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে আজি তেওঁ মৈদাম থিয় হৈ আছে আজি লাচিত বৰফুকন কেৱল যোদ্ধা হিচাপে নহয় অসমৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক হিচাপে স্মৰণ কৰা হয় তেওঁ কাহিনীয়ে লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁ উত্তৰাধিকাৰক প্ৰতি বছৰে অতি সন্মানেৰে উদযাপন আৰু স্মৰণ কৰা হয় মুঠতে এই ঠাইখন ভ্ৰমণ কৰিলে প্ৰাকৃতিক সৌন্দৰ্যৰ সৈতে মিহলি ইতিহাসৰ যাত্ৰা যেন লাগে আপুনি ইতিহাস প্ৰকৃতি ভাল পাওক বা কেৱল জিৰণি ল'বলৈ শান্তিপূৰ্ণ বিচাৰে এই স্থানত সকলো আছে যদি কেতিয়াবা সুযোগ পায় অসমৰ এই লুকাই থকা ৰত্নটো চাবলৈ নাপাহৰিব আৰু লাচিত বৰফুকনৰ মুহূৰ্ত নিজে অনুভৱ কৰক আৰু যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু মই এনেকুৱা ধুনীয়া জেগা দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু নেক্সট যিটো ভিডিঅ' আহি আছে আপোনালোকে চাবলৈ পাব যোৰহাটত নতুনকৈ খোলা স্বৰাজ উদ্যান চাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল